ৰাতিপুৱা মই এয়া দুৱাৰখন আগফালৰ দুৱাৰখন খুলিলোঁ আৰু খুলিয়ে আপোনালোকে দেখিছে মানে সেউজীয়া গছ-গছনিৰে ভৰি আছে, যিহেতুকে দেখিবলৈ খুব ভাল লগা হয়। আৰু মই সদায় সেইবাবে দুৱাৰখন খুলিয়ে এবাৰ ওলাই চাৰিওফালৰ যি গছ-গছনি সেউজীয়া মানে এটা কালাৰ বুলি কয় সেউজীয়া, আৰু লগতে চৰাই চিৰিকটিবোৰে কি ধুনীয়াকৈ মানে পৰি গছ-গছনিৰ কাষতে ধুনীয়াকৈ থাকে, সেইবোৰ মই এবাৰ হ'লেও চাওঁ ৰাতিপুৱা। ঠিক সেইকাৰণে আজি মই ভাবিলোঁ আহকচোন আপোনালোককো এবাৰ দেখুৱাম। এয়া চৰাই দুটাই দেখোন কেনেকৈ মানে বহি সিহঁতে মানে নিজতে নিজে মগ্ন হৈ আছে, বহুত ভাল লাগে। আৰু এয়া মোৰ পিছফালৰ যি গছ-গছনি মানে আছে, মই সেয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া মই দেখুৱাই আছোঁ আপোনালোকক গছ-গছনিবোৰ বহুত ভাল লাগে ৰাতিপুৱাৰ সময়। বেছি চোকা ৰ'দ নাই, অলপ অলপ ৰ'দ আহিছে আৰু মানে অলপ অলপ বতাহো বলি আছে, ভাল লাগে। কিন্তু আজি মোৰ ৰাতিপুৱা উঠোতে অকণমান দেৰি হৈছে, 6:30 বাজিছিল, গতিকে সেইকাৰণে মই আৰু বেছি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, সময়টো অলপ তাকৰ। গতিকে এতিয়া মই ভিতৰলৈ গৈ অকণমান কামখিনি চাওঁ, সৰু সুৰা কাম, তাৰপিছত মুখ হাত ধুই ব্ৰেকফাষ্টলৈ আগবাঢ়িম, ৰাতিপুৱাৰ আহাৰলৈ। এছমাছ আছামিজ ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেকৈ ভিডিঅ' দি থাকিব পাৰোঁ। আজিলৈ এৰিছোঁ, বাই বাই ফ্ৰেণ্ডছ।